हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো एइटु क्लास 9 जनरल साइंसर चैप्टार 5 किछुमान আজি আমি एमसीक्यू क्वेश्चन डिस्कस करिम। इतिमध्ये আমি क्लास 9 ৰ কাৰণে एमसीक्यू সিরিজ স্টার্ট কৰিছো আৰু एमसीक्यू সিরিজৰ বহু কেইটা ভিডিও আমি আপলোড কৰিলো। যদি তোমালোকে ভিডিও কেইটা চোৱা নাই প্লেলিস্ট বনাই দিছো, তাত গৈ তোমালোকে চাব পাৰা। আমি সোশিয়াল সায়েন্স, জেনারেল সায়েন্স, ম্যাথমেটিক্স প্রত্যেকটো সাবজেক্টৰ কাৰণে আমি এমসিকিউ তোমালোকক ইতিমধ্যে ইউটিউবত পঢ়াই থৈছো, তোমালোকে সেই ভিডিও কেইটা চাই লবা। আজি আমি চ্যাপ্টার 5ৰ কিছুমান ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন যিবোৰ তোমাৰ পৰীক্ষাত আহিব পাৰে, সেই এমসিকিউ কোৱেশ্চনবোৰ আজি আমি ডিসকাশন কৰিম। আৰু এনেকৈ প্ৰত্যেকটো চ্যাপ্টাৰৰ আমি তোমালোকক এমসিকিউ দিম। তোমালোকে ভিডিওবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰা। পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰিছো। 1 নম্বৰ কোৱেশ্চন দিয়া আছে, তলৰ কণ্ঠ ব্যাকটেৰিয়াক কোষীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয়। এ নম্বৰ অপচন দিয়া আছে কোষপ্ৰৰস, বি নম্বৰ দিয়া আছে মাইট্ৰকন্ড্ৰিয়া, সি নম্বৰ দিয়া আছে লাইসোজম। এতিয়া কোনটো ব্যাকটেৰিয়া কোষীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয়? তো আমি জানো যে মাইট্ৰকন্ড্ৰিয়া কোষীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয়। তোমালোকে যদি চ্যাপ্টাৰটো পঢ়িছা তেনেহলে তোমালোকে জানা যে মাইট্ৰকন্ড্ৰিয়া যেটো টপিক আছে তাৰ প্ৰথম লাইনতে এইটো দিয়া আছে যে মাইট্ৰকন্ড্ৰিয়া কোষীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয়। তো 1 নম্বৰ কোৱেশ্চনটোৰ উত্তৰ কি হ'ব? মাইট্ৰকন্ড্ৰিয়া। এই মাইট্ৰকন্ড্ৰিয়াক আমি কোষীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয়। এতিয়া তোমালোকৰ বুকত এটা কোৱেশ্চন দিয়া আছে যে কোনটো কোষ অঙ্গাণু কোষীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয় আৰু কিয়? তোমালোকে এইটো কোৱেশ্চন চাবা। এইটো কোৱেশ্চন তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয়, তোমালোকৰ পৰীক্ষাত আহিব পাৰে। 2 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, কোষ কোনে আৱিষ্কাৰ কৰিছিল? এ নম্বৰ অপচন দিয়া আছে নীল আৰ্মষ্ট্ৰং, বি নম্বৰ দিয়া আছে এলবাৰ্ট আইনষ্টাইন আৰু সি নম্বৰ দিয়া আছে এজনো নহয়। এতিয়া আমি জানো যে কোষ কোনে আৱিষ্কাৰ কৰিছিল, যে কোষ ৰবাৰ্ট হুকে 1665 খ্ৰীষ্টাব্দত আৱিষ্কাৰ কৰিছিল। এতিয়া যেহেতু অপচনত নীল আৰ্মষ্ট্ৰং তেওঁতো কোষ আৱিষ্কাৰ কৰা নাই, এলবাৰ্ট আইনষ্টাইন তেওঁ কোষ আৱিষ্কাৰ কৰা নাই, তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? এজনো নহয়। কাৰণ আমি জানো যে কোষ ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল, কিন্তু যেহেতু অপচনত ৰবাৰ্ট হুক দিয়া নাই, তো অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, এজনো নহয়। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে, লেটিন শব্দ সেলৰ অৰ্থ কি? এ নম্বৰ অপচন দিয়া আছে সৰু সৰু খোটালি, বি নম্বৰ দিয়া আছে কোষ, সি নম্বৰ দিয়া আছে এবিধ আয়ুৰ্বেদিক চিকিৎসা। তো সেলৰ অৰ্থ কি? সেলৰ অৰ্থ হৈছে সৰু সৰু কোঠালি। তো অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 4 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, কিমান চনত ৰবাৰ্ট হুকে হ'ব লাগিছিল, এইটো কোৱেশ্চনটো ঠিক কৰি ল'বা, ৰবাৰ্ট হুকে হ'ব। কিমান চনত ৰবাৰ্ট হুকে পোন প্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল? তো ইয়াতে চনটো আমাক লিখিব কৈছে। আমি জানো যে ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল, কিমান খ্ৰীষ্টাব্দত কৰিছিল সেইটো আমাক ইয়াতে লিখিব কৈছে। এ নম্বৰ দিয়া আছে 1856 খ্ৰীষ্টাব্দত, বি নম্বৰ দিয়া আছে 1652 খ্ৰীষ্টাব্দত আৰু সি নম্বৰ দিয়া আছে 1665 খ্ৰীষ্টাব্দত। তো মই প্ৰথম কোৱেশ্চনটোতে ক'লো যে কোষ কিমান খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল? 1665 খ্ৰীষ্টাব্দত। তো ইয়াৰ উত্তৰটো কি হ'ব? অপচন নম্বৰ সি 1665 খ্ৰীষ্টাব্দত। আৰু ইয়াতে তোমালোকক কৈছো যে আমি যিবোৰ তোমালোকক ক্লাস 9 ৰ কাৰণে ভিডিও দিম, তোমালোকে যদি আমাৰ ভিডিওবোৰ চাই যোৱা, আমি যেনেকৈ কওঁ তোমালোকে যদি আমাৰ ভিডিওবোৰ চাই যোৱা, তেনেহলে তোমালোকে পৰীক্ষাত বহু পৰিমাণে লাভৱান হ'বা। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে, কোষকেন্দ্ৰক আৱৰি ৰখা আৱৰণখনক কি বুলি কোৱা হয়? এ নম্বৰ দিয়া আছে কোষপ্ৰৰস, বি নম্বৰ দিয়া আছে সাইটোপ্লাজম আৰু সি নম্বৰ দিয়া আছে কোষ কেন্দ্ৰাৱৰণ। তো কোষকেন্দ্ৰক আৱৰি ৰখা আৱৰণখনক আমি কি বুলি কওঁ? কোষ কেন্দ্ৰাৱৰণ বুলি কওঁ। কোষ কেন্দ্ৰাৱৰণ বুলি কওঁ। তো অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া কোৱেশ্চনটো এনেকৈ নিদি তোমালোকক দিব পাৰে কোষ কেন্দ্ৰাৱৰণ কাক বোলে, তেতিয়া তোমালোকে লিখিবা কোষ কেন্দ্ৰক আৱৰি ৰখা আৱৰণখনক আমি কোষ কেন্দ্ৰাৱৰণ বুলি কোৱা হয়। নেক্সট 6 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে,
প্লাষ্টিক কেই প্ৰকাৰৰ? এ নম্বৰ অপশ্যন দিয়া আছে 1 প্ৰকাৰৰ, বি নম্বৰ দিয়া আছে 2 প্ৰকাৰৰ, সি নম্বৰ দিয়া আছে 3 প্ৰকাৰৰ। তো প্লাষ্টিক কেই প্ৰকাৰৰ হয়? 2 প্ৰকাৰৰ। প্লাষ্টিক 2 প্ৰকাৰৰ হয়। তো এইটো তোমালোকে মনত ৰাখিবা। এতিয়া কি প্লাষ্টিক যে 2 প্ৰকাৰৰ হয় কি? এটা হল বৰ্ণকণা আৰু এটা হল অবৰ্ণকণা। নেক্সট 7 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে? কোষ কি? এ নম্বৰ অপশ্যন দিয়া আছে এবিধ জীৱৰ দেহ গঠনৰ মৌলিক একক, বি নম্বৰ দিয়া আছে উদ্ভিদত পোৱা এবিধ অনুজীৱ আৰু সি নম্বৰ দিয়া আছে এটাও নহয়। তো তোমালোকৰ বুকত ধুনীয়াকৈ দিয়া আছে যে কি কোষ হল জীৱ দেহ গঠনৰ মৌলিক একক। আই থিংক 3 নম্বৰ পেজত তোমালোকৰ এইটো দিয়া আছে। তো কি হ'ব? কোষ এবিধ জীৱ দেহ গঠনৰ মৌলিক একক। তো অপশ্যন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 8 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে? ভাইৰাছক কিয় জীৱ বুলি আখ্যা দিয়া নহয়? ভাইৰাছক আমি জীৱ বুলি কিয় নকওঁ? কিয় আমি ভাইৰাছক জীৱ বুলি নকওঁ? ইয়াৰ কাৰণ এ নম্বৰ দিয়া আছে ইয়াৰ কোনো আৱৰণ নথকাৰ বাবে, 2 নম্বৰ দিয়া আছে বতাহত উৰি নুফুৰাৰ বাবে, সি নম্বৰ দিয়া আছে সহজে বিয়পে বাবে। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশ্যন নম্বৰ এ, ইয়াত কোনো আৱৰণ নথকাৰ বাবে। এই কোৱেশ্চনটো তোমালোকৰ 1 নম্বৰ দি এনেকৈ আহিব পাৰে যে ভাইৰাছক কিয় জীৱ বুলি আখ্যা দিয়া নহয়, তেতিয়া তোমালোকক লিখিব লাগিব ভাইৰাছক জীৱ বুলি আখ্যা দিয়া নহয় কাৰণ ইয়াত কোনো আৱৰণ নাথাকে। এনেকৈ লিখি দিবা, তোমালোকে ফুল মাৰ্ক পাবা। বা তোমালোকে এনেকৈ লিখিব পাৰা যে ভাইৰাছত কোনো আৱৰণ নথকাৰ বাবে ইয়াক জীৱ বুলি আখ্যা দিয়া নহয়। 9 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে? মাইটকন্ড্ৰিয়াৰ এটা উল্লেখযোগ্য বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ হল ইহঁতৰ নিজৰ ডিএনএ আৰু ৰাইবোজম থাকে, বি নম্বৰ ইহঁতে কোষকেন্দ্ৰক অতি কঠিনভাৱে আৱৰি ৰাখে, সি নম্বৰ ইহঁতবোৰ বেক্টেৰিয়া। তো মাইটকন্ড্ৰিয়া এটা উল্লেখযোগ্য বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ কি? যে চৰিত্ৰ হল ইহঁতৰ নিজৰ ডিএনএ আৰু ৰাইবোজম থাকে। মাইটকন্ড্ৰিয়াৰ নিজৰ ডিএনএ আৰু ৰাইবোজম থাকে। এতিয়া তোমালোকক মই ইয়াতে কৈছো যে তোমালোকে মাইটকন্ড্ৰিয়া টপিকটো ভালকৈ পঢ়িবা, তাৰ পৰা তোমালোকৰ যিকোনো এটা কোৱেশ্চন হ'ব পাৰে। মাইটকন্ড্ৰিয়া টপিকটোৰ পৰা তোমালোকৰ কোৱেশ্চন হ'ব পাৰে, সো তোমালোকে এই টপিকটো ভালকৈ চাবা। আৰু আমি তোমালোকক পৰীক্ষাৰ আগত তোমালোকক ইম্পৰ্টেন্ট টপিকও দিম, তোমালোকক ইম্পৰ্টেন্ট কোৱেশ্চন দিম, এমসিকিউ দিম। সো তোমালোকে এই ভিডিঅ'বোৰ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি তোমালোকে আমাৰ চেনেলৰ লগত জড়িত থাকা আৰু আমি যেনেকৈ কওঁ তোমালোকে যদি আমাৰ কোৱাৰটো ফলো কৰি যোৱা, তেনেহলে তোমালোকে পৰীক্ষাত বহু পৰিমাণে লাভৱান হ'বা। সো আজি ভিডিঅ'টো ইয়াতে সামৰিছো। নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো।